নেলিৰ গণহত্যাৰ বিৰুদ্ধে কলাবেজ পৰিধান কৰি কলা দিৱস পালন বিশ্বনাথ জিলা আমচুৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু কমলীয়া আঞ্চলিক সমিতিৰ সহযোগত নেলিৰ গণহত্যাৰ বিৰুদ্ধে কলা দিৱস পালন 1983 চনৰ অসম আন্দোলনৰ সময়ত নগাঁও জিলাৰ নেলিত 18 ফেব্ৰুৱাৰীৰ দিনা 6 ঘণ্টা জুৰি চলা এই হত্যালীলাত 2191 জন লোকৰ প্ৰাণহানি হৈছিল। বেচৰকাৰী সূত্ৰৰ মতে এই সংখ্যা 14খন গাঁৱৰ প্ৰায় 10,000 লোকৰ প্ৰাণহানি হৈছিল বুলি জানিব পৰা গৈছে। এই নিৰ্মমভাৱে হাজাৰ হাজাৰ লোকক হত্যা কৰা হত্যাকাৰীক চিনাক্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবীত কলা বেজ পৰিধান কৰে আৰু তেওঁলোকৰ আত্মাৰ সদ্গতি কামনাৰ বাবে প্ৰাৰ্থনা কৰে। লগতে আমি বিশ্বনাথ জিলা আমচুৰ বিশ্বনাথ জিলা সমিতিও কলা দিৱস পালন কৰিছোঁ। আপোনালোকে জানে যে 1983 চনত তদানীন্তন নগাঁও জিলাৰ নেলিত যি গণহত্যা আৰম্ভ হৈছিলে সেই গণহত্যাৰ প্ৰতিবাদত আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে প্ৰতি বছৰে এই কলা দিৱসটো পালন কৰি আহিছোঁ। আজিৰ দিনটোত অৰ্থাৎ 18 ফেব্ৰুৱাৰী তাৰিখটো আমি 1983 চনত যেতিয়া এই গণহত্যাটো হৈছিলে তেতিয়াৰ পৰাই আমাৰ আমচুৰ দাবী আছিলে সেই গণহত্যাত কোন ব্যক্তি জড়িত আছে সেই তাৰ এটা উচ্চ তদন্ত হ'ব লাগে। এই তদন্তৰ জৰিয়তে যিসকল ব্যক্তি সেই হত্যাকাণ্ডত জড়িত গণহত্যাত জড়িত হৈ আছে তেখেতসকলক দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে। কিন্তু সেই সময়ত যদিও এটা আয়োগ গঠন কৰিছিলে তদন্তৰ কাৰণে তিৱাৰী আয়োগ বুলি, সেই আয়োগটোৱে সেই ঘটনাৰ তদন্ত কৰি এটা প্ৰতিবেদন দাখিল কৰিছিল, কিন্তু সেই প্ৰতিবেদনটো ৰাজহুৱা নকৰিলে। কি কাৰণত এই প্ৰতিবেদনটো ৰাজহুৱা নকৰিলে আমি সন্দেহ প্ৰকাশ কৰিছোঁ যে সেই প্ৰতিবেদনটোত নিশ্চিতভাৱে এতিয়াৰ যিসকল ৰাজনৈতিক ব্যক্তিসকল আছে ৰৌবৰালী নিশ্চয় সেই প্ৰতিবেদনটোত নাম উল্লেখ আছিলে, সেইকাৰণে সেই ৰাজহুৱা প্ৰতিবেদনটো ৰাজহুৱা কৰিবলৈ সাহস নহ'ল। আমি আকৌ এবাৰ দাবী জনাইছোঁ যে সেই প্ৰতিবেদনত ৰাজহুৱা কৰক আৰু সেই প্ৰতিবেদনত কোন ব্যক্তি সেই গণহত্যাত জড়িত আছে সেইসকল ব্যক্তিক দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰক। নহ'লে আমি আমচুৱে এই প্ৰতিবাদ আমি পালন কৰি যাম আৰু অসম চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ আমাৰ থাকিব। 83 চনত যিসকল ব্যক্তিয়ে হত্যাৰ বলি হ'ল, যিসকল ব্যক্তিৰ লগত অন্যায় কৰা হ'ল, যিসকল ব্যক্তিৰ ওপৰত অত্যাচাৰ কৰা হ'ল সেই ব্যক্তিসকলক ন্যায় প্ৰদান কৰিব লাগে। আজিও আমি দাবী জনাই আছোঁ চৰকাৰে সেই তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰিব লাগে আৰু ৰাজহুৱা কৰি সেই হত্যাকাণ্ডৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছিলে সেই ব্যক্তিসকলৰ ওপৰত দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে। সেই দাবী আমাৰ আমচুৰ 1983 পৰা চলি আছে। যেতিয়ালৈকে অসম চৰকাৰে এই হত্যাকাৰীসকলক শাস্তিৰ ব্যৱস্থা নকৰিব তেতিয়ালৈকে আমাৰ এই আন্দোলন এই কলা দিৱস আমি পালন কৰি যাম। আজিও আমি ইয়াৰ পৰাই আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ। আপুনি অসমৰ ত্ৰাণকৰ্তা ৰূপে আপুনি বিভিন্ন সময়ত কৈ থাকে আপুনি অসমৰ সকলো সমস্যা আপুনি এক ৰাতিতে আলাউদ্দিনৰ চাকি দি সমাধান কৰি দিয়াৰকে আপুনি সকলো সমস্যা সমাধান কৰি দিব বুলি আপুনি দম্বালি মাৰি থাকে। আপোনাৰ যদি সৎ সাহস আছে আপুনি 1983 চনৰ নেলিৰ হত্যাকাণ্ডত যিসকল ব্যক্তি বলি হৈছিলে সেই হত্যাকাণ্ডত বলি হোৱা ব্যক্তিসকলক ন্যায় প্ৰদান কৰক। তিৱাৰী আয়োগৰ আপোনাৰ যদি সৎ সাহস আছে তিৱাৰী আয়োগৰ প্ৰতিবেদন আজি আপুনি ৰাজহুৱা কৰক। তেতিয়া আপুনি যত পটপট হৈ পৰিব যে অসমৰ সংখ্যালঘু ৰাইজৰ ওপৰত যে তেতিয়াৰ পৰাই অত্যাচাৰ চলি আছিলে সেই অত্যাচাৰ আজিলৈকে যে বাকে প্ৰকাৰে চৰকাৰে হওক বা বিভিন্ন উগ্ৰ জাতীয়বাদী পক্ষই যে অত্যাচাৰ চলাই আছে সেই কথাটো স্পষ্ট হৈ পৰিব। আজি আমি দাবী জনাইছোঁ এই প্ৰতিবেদন ৰাজহুৱা কৰিব লাগে আৰু নেলি হত্যাকাণ্ডত জড়িত ব্যক্তিসকল দৃষ্টান্তমূলক শাস্তি পাব লাগে।